নমস্কাৰ, মই সুকন্যাৰ পৰা আপোনালোকৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই শ্ৰদ্ধা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। আহকচোন কবিতাটি উপভোগ কৰোঁ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম কল কল কল। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কল 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 নিজৰ ৰাতিবই, শিলৰ হৃদয় ফালি ভৈয়ামলৈ। জোৰ 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 বৈছে মলয়, সুনীল গগনজুৰি দিগন্তলৈ। টিহ 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 শিঙিয়া পেপাৰ, সুমধুৰ আওতাৰ ৰঘৰা সুৰ। ধিন ধিন টক টক টকা ঢোল মাত, বাজে কাহ তালপাত বহাগী বিহুৰ। দূৰ 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 সৰু গাঁওখন, দূৰণিৰ পৰা দেখোঁ বৰ বিদূৰখন। ধন্যবাদ। কবিতাটো কেনে পালে জনাবচোন। যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।